আৰু এইবাৰ এজনী ছোৱালীক আমি নিমন্ত্ৰণ আমন্ত্ৰণ কৰিবলৈ ওলাইছোঁ গাগলিনা তো এয়া আপোনালোকৰ সন্মুখত গাগলিনা তো এয়া গাগলিনা আৰু গাগলিনা এটা কি কৰিব এতিয়া ডিম্পু দা হয় মই আজি ডান্সটো বাৰু কৰিমেই চিয়'ৰ হয় হয় তাৰ আগত মোৰ কিন্তু এটা কণ্ডিশ্যন আছে কি বা আজি তোমালৈ মই এটা গিফ্ট আনিছোঁ সেইটো যদি একচেপ্ট কৰা তেতিয়াহে মই ডান্স কৰিম দে আৰু দে লৈ যাম কি আছে কৰিবা একদম চিয়'ৰ চিয়'ৰ একদম তেতিয়াহ'লে আই লাভ ইউ Oh my God! Oh भाई मारो मुझे, मारो! Oh भाई मारो मुझे! মই আজি মই স্কাৰ্টটো ইভেন মেচিং কৰি আহিছোঁ ৰ'জটোৰ লগত এণ্ড শ্বুটটো চোৱা না কি হেণ্ডচাম অ' গড Thank you. পিন্ধিছোঁ আৰু দিছে আৰু তাক দিম যে পিন্ধিছোঁ দে আৰু তো বহুত বহুত ধন্যবাদ গোলাপৰ কাৰণে জীৱনত প্ৰথমবাৰৰ বাবে কোনোবাই দিছে মোক আৰু এতিয়া অলপ পাৰফৰ্মেঞ্চ চাওঁ বেছি নকওঁ আৰু কেমন হেল্ল' कहते हैं खुदा ने इस जहां में सभी के लिए किसी न किसी को है बनाया हर किसी के लिए तेरा मिलना है उस रब का इशारा मानो मुझको बनाया तेरे जैसे ही किसी के लिए कुछ तो है तुझसे राबता कुछ तो है तुझसे राबता कैसे हम जाने हमें क्या पता कुछ तो है तुझसे राबता तो हम सफर है फिर क्या फिक्र है जीने की वजह यही है मरना इसी के लिए सदियों से तरसी है जैसे जिंदगी के लिए तेरी सोहबत में दुआएं हैं उसी के लिए तेरा मिलना है उस रब का इशारा मानो मुझको बनाया तेरे जैसे ही किसी के लिए कहते हैं खुदा ने इस जहां में सभी के लिए किसी न किसी को है बनाया हर किसी के लिए तेरा मिलना है उस रब का इशारा मानो मुझको बनाया तेरे जैसे ही किसी के लिए कुछ तो है तुझसे राबता कुछ तो है तुझसे राबता कैसे हम जाने हमें क्या पता कुछ तो है तुझसे राबता तो हम सफर है फिर क्या फिक्र है जीने की वजह यही है मरना इसी के लिए कहते हैं खुदा ने इस जहां में सभी के लिए किसी न किसी को है बनाया हर किसी के लिए कुछ तो है तुझसे राबता कुछ तो है तुझसे राबता ডিম্পু কি কৰি পেলালে প্ৰথমতে কৈছিলোঁ অ' ভাই মাৰো মুঝে মাৰো নহয় এতিয়াতো ৰিয়েলি মাৰ দালা খাটাং হৈয়ে গ'ল যেন পাইছোঁ ইমান টেলেণ্ট দেখাৰ পিছত নাই আপোনাৰ কাৰণে বেষ্ট হ'ব আপুনি গান গাব নহয় তোমাক দিছে আৰু মই গানৰ মানুহে নহয় আপুনি যাব ষ্টেজত আপুনি গান গাব ডেন্স কৰিব আপোনাৰ কাৰণে মৰমৰ মূল্য এনেকে দিলে নহ'ব দেই মৰমৰ মূল্য এনেকে দিলে হ'ব নেকি ইমান মৰম কৰি তাই ফুলটো আনিছে তুমি মোক দি দিছা তুমি তাইক দি দিয়া এপাহি তাৰে তাকো এনেকুৱা টেলেণ্টেড ছোৱালীৰ পৰা পাইছা দেখিছা না এক্সট্ৰাঅৰ্ডিনাৰী টেলেণ্ট তো বহুত বহুত ভাল লাগিল মই গোলাপ পাইছোঁ এনেকুৱা এজনী ছোৱালীৰ পৰা যিজনী ছোৱালীয়ে চাৰ্কাছে দেখাই আছে নে গানে কি কৰিছে একো মানে উল্টা পাল্টা ভৰি ক'ত হাত ক'ত মাথা ক'ত মূৰা ক'ত একো ধৰিব নোৱাৰা হৈ গৈছিল এতিয়া পোনপ্ৰথমতে মানে मैं विभोर भैया से पूछना चाहता हूँ कि असम में ऐसा भी कुछ आपको देखने मिलेंगे फर्स्ट ऑफ ऑल आप ने मतलब आप हम लोगों को एक ड्रीम में ले गए थे और जब मेरे को ऐसा लगा मैंने सांस ही तब लिया जब आपका परफॉर्मेंस खत्म हुआ जैसे ही किसी के लिए कहते हैं
जहाँ में सभी के लिए किसी न किसी को है बनाया हर किसी के लिए तेरा मिलना है उस रब का इशारा मानो मुझको बनाया तेरे जैसे किसी के लिए कुछ तो है तुझसे राबता कुछ तो है तुझसे राबता कैसे हो और आपकी एजिलिटी, आपकी स्ट्रेंथ, आपका जो पूरी फ्लेक्सिबिलिटी है, इट्स समथिंग एल्स. मतलब दिस इज नेक्स्ट लेवल. मतलब आई हैव नेवर सीन समथिंग लाइक दिस. यू आर अमेजिंग, फिनोमिनल, सुपर्ब डांसर यू आर. थैंक यू सो मच, थैंक यू सो मच. ट्रीट टू माई आइज टू वॉच यू. थैंक यू सो मच. আৰু এইবাৰ আহিছোঁ কিংকিনীৰ ওচৰলৈ. মই শুনি আছিলোঁ কিংকিনীয়ে মানে অট'মেটিকলি এনেকৈ কৈ আছে যে হাৰ চাৰ নাই নেকি, হাও 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 হাও, মানে চাই আছে এনেকৈ কৈ আছে কি মানে? গাগলিনা মাই গড, সঁচাকৈ মই কৈছিলোঁ হাৰ চাৰ নাই নেকি, মানে তোমাক দেখি পেলাই মানে মই আই ফিল ৰিয়েলি প্ৰাউড যে মই আই এম জাজিং আ শ্ব' লাইক দিছ. তুমি মানে আমাৰ পৰিচয় ছিজন 2টোৰ লেভেলটো ইয়ালৈ লৈ গ'লা. চ' মই তাতে আহি পেলাই Wow, তোমাক wow. কংগ্ৰেচুলেট কৰিম. থেংক ইউ. আই এম ছ' প্ৰাউড অফ ইউ. গতিকে দৰ্শক, এয়া হৈছে পৰিচয় ছিজন 2. कुछ तो है तुझसे তো গীতালি মেম, চিৰিয়াছলি মই সঁচাকৈ টিভিত আমি প্ৰায় চাই থাকোঁ, এনেকৈ সন্মুখত ফাৰ্ষ্ট টাইম দেখাইছোঁ. ইমান ফ্লেক্সিবল তাই, আৰু ইমান ধুনীয়াকৈ মানে গানটোৰ লগত তাইৰ বডি মুভমেণ্ট আৰু এক্সপ্ৰেশ্যন দুইটা বস্তু ইমান কেৰি কৰিছে ধুনীয়াকৈ. সঁচাকৈ ক'ব লাগিব বহুত ধন্যবাদ. ইমান ধুনীয়া এটা পাৰফৰ্ম আমি চাব পালোঁ, Thank you. আৰু তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা থেংক কৰিছোঁ. ইউ ছ' মাছ. আৰু এইবাৰ শেষত দীক্ষুদা কিবা এটা? এক্সট্ৰা অৰ্ডিনাৰী, সেইটোতো হয়, মই ক'ব নালাগে. সেইটো চাগে এতিয়া যদি ইণ্টাৰনেশ্যনেল টিভিটো ওলালেহেঁতেন, তাই পৃথিৱী বিখ্যাত হৈ থাকিলেহেঁতেন চাগে. এটা কথা ক'ব বিচাৰোঁ, কেতিয়াবা যদি ভগৱানে সুবিধা দিয়ে তোমাৰ লগত এটা কাম কৰিম কেতিয়াবা. যদি ভগৱানে মোক তেনেকুৱা শক্তি দিয়ে, তেনেকুৱা গান এটা যদি মোৰ দ্বাৰা হয়, তো মই এটা কাম কৰিব বিচাৰিম তোমাৰ লগত ভৱিষ্যত. কৰ্চ 110%. মোৰ এইটো বহুত এটা কি বুলি কয় অনাৰ হয়, মানে পাইছোঁ. আই নেভাৰ থট একচুৱেলি, মই ভাবা নাছিলোঁ কি মই কেতিয়াও কভাৰ চং স্পেচিয়েলি আপোনালোকৰ নিচিনা মানুহৰ লগত কৰিম বুলি. বহুত মিন কৰে মোৰ কাৰণে. থেংক ইউ ছ' মাছ. ইউ আৰ ছ' টেলেণ্টেড, আৰু ভগৱানে তোমাক মংগল কৰক. গড ব্লেছ ইউ. থেংক ইউ, থেংক ইউ. আকৌ সোনকালে বেলেগকৈ চাব পাম তোমাক. চিয়'ৰ চিয়'ৰ. আৰু গাগলিনা, শেষত আমাৰ ডিম্পুক, মানে তোমাৰ মৰমৰ ডিম্পুক কিবা ক'বা নেকি? इसको पेंडिंग रखते हैं, मतलब बहुत एपिसोड आना बाकी है, उसमें हम इसके बारे में अच्छी तरह से डिस्कस करेंगे. अभी के लिए इसको पेंडिंग रखते हैं. थैंक यू.